নমস্কাৰ মই অমিত কাশ্যপ অল টাইম আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে জানে আজি গোটেই বিশ্বতে ডায়েবেটিছ নামৰ বেমাৰটোৱে মানুহক খুলি খুলি খাবলৈ ধৰিছে। এই ডায়েবেটিছ নামৰ বেমাৰটো যেতিয়া আপোনাৰ হয় তেতিয়া আপুনি কেনেধৰণৰ খাদ্য খাব লাগে, কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিলে আপুনি সুস্থ থাকিব পাৰিব। হয়তো বহুতে ভাবে যে মই ভাত খাব লাগিব নে ৰুটি খাব লাগিব, নে মাছ খাব পাৰোঁ নে নোৱাৰোঁ, নে মাংস খাব পাৰোঁ নে নোৱাৰোঁ, কণী বা আপোনাৰ টেঙাৰ জোল নতুবা শাক পাচলি ফল মূল এইবিলাক চুগাৰ পেচেণ্টত খাব পাৰে নে নোৱাৰে। আৰু কিছুমান ব্যক্তি হয়তো ভাবে যে 30 বছৰৰ ওপৰত নতুবা আপোনাৰ 60 বছৰৰ তলৰ ব্যক্তিসকলে হয়তো চিন্তা কৰে যে আমি কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে। এই সকলোবোৰ কথা আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। আজি আমাৰ মাজত আছে চানভেলী ডায়েবেটিছ হস্পিটেলৰ ডায়েটিচিয়ান, যাক কোৱা হয় খাদ্য বিশেষজ্ঞ। তেখেত হৈছে জ্যোৎস্না গগৈ। আজি আমি তেখেতৰ বহু কথাই জানিম। আহকচোন আমি তেখেতৰ কথা পাতোঁ। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। আজি আপোনাৰ পৰা আমি জানিম যে এজন ডায়েবেটিছ ৰোগীয়ে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰাটো দৰকাৰ আৰু কেনেকুৱা খাদ্য গ্ৰহণ কৰিলে এজন ডায়েবেটিছ ৰোগীয়ে সুস্থ থাকিব পাৰিব। ঠিক আছে, মই অকণমান খাদ্যৰ বিষয়ে কৈ দিওঁ আপোনাক। আমি ডায়েবেটিছ বুলি ক'লে সাধাৰণতে বহুত এটা ভয় লগা, মানে যেতিয়া প্ৰথম ইনিচিয়েল ডিটেকশ্যন হয় মানুহৰ ফটককৈ ভয় খাই যায় যে এতিয়া মই এইটো খাব নোৱাৰিম, সেইটো খাব নোৱাৰিম, সেনেকুৱা এটা মনত ধাৰণা আহে। কিন্তু যদি আমি ভালকৈ বস্তুখিনি বুজি পাওঁ বা জানো, তেনেহ'লে সেনেকুৱা ভয় খোৱাৰ কোনো কথা নাই। সাধাৰণতে আমি কি কৰিব লাগে, ডায়েবেটিছ যেতিয়া এজন মানুহৰ ডায়েবেটিছ হয় সাধাৰণতে আমি অকণমান যোনটো কাৰ্বহাইড্ৰেট ইনটেক সেইখিনি অলপ আমি কমাই দিব লাগিব। কমাই পেলাই আমি কমাই খাই ঘনাই খাব লাগিব। কাৰণ এইটো কথা সঁচা যেন ডায়েবেটিছ হ'লে কেতিয়াও আমাৰ যোনখিনি প্ৰয়োজন, আমাৰ গাটোত যোনখিনি লাগে, যিমানে হওক কাৰ্বহাইড্ৰেট হওক বা প্ৰটিন হওক ফেটছ হওক, যিখিনি আমাৰ প্ৰয়োজন সেই বস্তুখিনি কেতিয়াও কমি নাযায়। কিন্তু আমাৰ হয় কি, আমি একেলগতে সেই বস্তুখিনি খাই পূৰাব নোৱাৰোঁ। সাধাৰণতে যদি আমি 3টা মিল খাওঁ, মানে আমাৰ ইউজুৱেল যোনটো পেটাৰ্ণ হয়, সাধাৰণতে কিছুমানৰ 2 মিল হয়, কিছুমানৰ 3 মিল হয়। তাৰমানে ব্ৰেকফাষ্ট আৰু ডিনাৰটো ভালকৈ কৰে, মাজৰখিনি কিবা কৰে কিবা নকৰে সেনেকৈ থৈ দিয়া যায়। বা 3টা মিল খালোঁ, কিন্তু মাজৰখিনি আমি যোনটো ইভিনিং স্নেক্স, মানে গধূলি সময়ত যোনটো খাব লাগে সেইখিনি খোৱা নাযায়। কিন্তু এজন ডায়েবেটিছ ৰোগীয়ে সেনেকুৱা ধৰণৰ কৰিলে আপোনাৰ চুগাৰটো কণ্ট্ৰলত নাহিব। সেইকাৰণে কি কৰা যায়, গোটেই দিনৰ যিমান প্ৰয়োজনীয়তা আছে মানুহজনৰ, সেই গোটেইখিনি বস্তু মানে নিউট্ৰিয়েণ্টছখিনি আপোনাৰ কাৰ্বহাইড্ৰেট প্ৰটিন বা ফেটছক সেই বস্তুখিনি ভাগ কৰি দিয়া যায়। আপোনাৰ ইনষ্টেড অফ আপুনি 3 মিলছে দে, সাধাৰণতে আমি 6 মিলছ পেটাৰ্ণ ইউজ কৰোঁ সাধাৰণতে ডায়েবেটিক পেচেণ্টৰ ক্ষেত্ৰত। কমাই দিওঁ, কিন্তু ঘনাই খাবলৈ দিওঁ। ঠিক আছে। এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে এজন ডায়েবেটিছ ৰোগীয়ে যে ৰাতিপুৱা দুপৰীয়া ৰাতি কেনেকুৱা ধৰণৰ আহাৰ গ্ৰহণ কৰিব লাগে, আৰু এইটো ডাঙৰ সমস্যাত তেওঁলোকে পৰে যে ৰাতিপুৱা কি আহাৰ খাম, দুপৰীয়া কি খাম, আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত কি খাম, আৰু কেনেকুৱা ধৰণৰ আহাৰ খালে তেওঁলোকে সুস্থ থাকিব। আপুনি জনাই নথৈ আনন্দিত হ'ম। তেনেকুৱা কোনো কথা নাই। সাধাৰণতে বহুত পেচেণ্টে কি ভাবে ডায়েবেটিছত ৰুটি খালে ভাল, মানে কি কৰে কিছুমান পেচেণ্ট আমি এনেকুৱাও পাইছোঁ যোনে কি কৰে 3 টাইমে ৰুটি খোৱা আৰম্ভ কৰি দিয়ে। কিন্তু আমিতো অসমীয়া মানুহ, আমাৰ ৰুটি খোৱাতকৈ আমি ভাত খাই বেছি ভাল পাওঁ। সাধাৰণতে আমাৰ ইয়াতে যোনবোৰ পেচেণ্ট আহে বা আমি যোনটো কাউন্সেলিং কৰোঁ, সাধাৰণতে সেইবোৰত আমি হেৰি কৰোঁ, মানে আপুনি 2 টাইমছ আমি ভাতেই দিওঁ, 1 টাইম ৰুটি ৰাখিবলৈ দিওঁ। তাতো কিন্তু ধৰা বন্ধা কথা নাই যে ৰুটিয়ে খাব লাগিব। কিছুমান পেচেণ্টৰ ৰুটি খালে খুব এচিডিটিৰ প্ৰব্লেম হয়, গেছৰ প্ৰব্লেম হয়, চ' জোৰ জবস্ত নাই। কিন্তু ৰুটিটো সাধাৰণতে আমাৰ মেইন মিল 3টা হয়, ধৰক 3 মিলছ মানে মেইন ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ, তাৰে কোনোবা এটা সময়ত ৰুটি খাবলৈ আমি দিওঁ। সাধাৰণতে ৰাতি ইমান প্ৰিফাৰ নকৰোঁ, আৰু দিনত বা দুপৰীয়া যোনটো সময়ত হয়, কাৰণ চাকৰিয়াল মানুহ যেতিয়া ঘৰৰ পৰা ওলাই যায় সাধাৰণতে তেওঁলোকে ভাতেই খাই যায়, অভ্যাস আছে। আৰু ভাতখিনি নিয়াতকৈ আপোনাৰ ৰুটি চব্জিটো কেৰি কৰিবলৈও ভাল হয়। সেইকাৰণে মৰ্ণিঙত ভাত খাই দিয়ে তেওঁলোকে, আৰু দুপৰীয়া আমি ৰুটি খাব দিওঁ। আৰু ৰুটিটোৰ জেগাত যদি ৰুটি খাব নোৱাৰে কেতিয়াবা অ'টছ খাব পাৰে, দালিয়া খাব পাৰে, বহুতখিনি অপশ্যন আছে, হুইট ফ্লেক্স খাব পাৰে, সেইখিনিও খাব পাৰে। আৰু এই বস্তুখিনি যেন দিয়া যায় সেইটো এটা হেৰি আছে, ৰিজন আছে, যাতে আমি যেতিয়া বেলেঞ্চ ডায়েট বুলি কওঁ, এখন ভাল ডায়েট বুলি কওঁ, সদায় আমি তাতে বেলেঞ্চটো বিচাৰোঁ। বেলেঞ্চ মানে হৈছে ভেৰাইটি।
ভেৰাইটি মানে হৈছে আপোনাৰ গোটেইকেইটা আমাৰ যিমান ফুড গ্ৰুপছ আছে সেই ফুড গ্ৰুপছৰ পৰা আমি গোটেইকেইটা ফুড ইনক্লুড কৰিব লাগিব, ঠিক আছে। চ' সেইকাৰণে আমি যদি অকল 3 টাইম ভাতেই খাওঁ সেইটো ৰাইচ হ'ল আপোনাৰ, কিন্তু তাত যদি আমি এবাৰ হুইট বা অ'টছ বা বেলেগ ধৰণৰ বস্তু ভৰাই দিওঁ তেতিয়াহ'লে কি হয় এটা ভেৰাইটি আহি যায়। ভেৰাইটি হ'লেহে আমাৰ বেলেঞ্চ হ'ব বস্তু হোৱা। আজিৰ সমাজত মানে এটা ডাঙৰ প্ৰশ্ন সেইটো হ'ল আলু। আলুটো এনেকুৱা বস্তু হয় যে আলু নহ'লে কোনো চব্জি নহয় বা কোনো মানে খানা বা কোনো আপোনাৰ একো বস্তু এনেকৈ বনাব নোৱাৰে। এতিয়াতো কথাটো হ'ল আলু কেনেকুৱা ধৰণৰ খাব লাগে, মানে কেনেকৈ খাব লাগে। আলুটো খাব বিচাৰে, চুগাৰ পেচেণ্টে আলু খাব বিচাৰে কিন্তু খাব নোৱাৰে, কিন্তু কেনেকৈ ধৰণৰ খালে মানে আলুটো খাব পাৰিব, তো প্ৰত্যেকৰে এইটো মানে প্ৰশ্ন থাকে, মানে সেইটো আপুনি জনাব লাগে। সাধাৰণতে আলুৰ ক্ষেত্ৰত কি হয়, আমাক সোধে কিছুমান পেচেণ্টে যে আলু খাব পাৰে। বহুতে কি কৰে আপোনাৰ আলুটো কাটি ৰাতি অভাৰনাইট শ্বপিং কৰে, পানীত তিয়াই থৈ দিয়ে, তাৰপিছত ৰাতিপুৱা আপোনাৰ পানীটো পেলাই তাৰপিছত আপোনাৰ আলুটো খায়। কিন্তু সেনেকৈ খোৱাত আলুৰ কোনো নিউট্ৰিচনেল যোনটো ভেলু থাকে, যিমান ৱাটাৰ চলিবল ভিটামিনছ থাকে চব গুচি যায় আপোনাৰ। এনেই টেষ্টতে খোৱা হ'ল আলুটো, একো আপোনাৰ গাত একো নালাগিলে বস্তুখিনি, ঠিক আছে। ষ্টাৰ্চ যায় লগতে। সাধাৰণতে আলুটো কিয় খাব দিয়া নাযায়, কাৰ্বহাইড্ৰেটৰ কাৰণে দিয়া নাযায়। আৰু সেইখিনি আপুনি যেতিয়া পানীত তিয়াই থ'ব বহুতখিনি কাৰ্বহাইড্ৰেট বা ষ্টাৰ্চ যোনটো আছে আলু, সেই ষ্টাৰ্চখিনি পানীৰ লগত মিহলি হৈ যায়। কিন্তু সেই ষ্টাৰ্চৰ লগতে আপোনাৰ বেলেগ ভিটামিনছবোৰো যোনবোৰ আমাৰ ৱাটাৰ চলিবল ভিটামিনছ আছে সেইবোৰো তাত পানীৰ লগত মিক্স হৈ যায়। ডিছকাৰ্ড কৰাৰ লগে লগে আপোনাৰ কি হয় সেই ভিটামিনছখিনি গুচি যায়। চ' সাধাৰণতে কোনোবা মানুহে যদি আলু খাব বিচাৰে, খুব বিচাৰে, আমি কেনেকুৱাকৈ কওঁ আপোনাৰ যদি আলু খায় উইথ স্কিন, বাকলিৰ সৈতে, আইদাৰ আপুনি বইল কৰক বা আইদাৰ আপুনি পুৰক। বহুত আলু খাব মন গৈছে আপুনি পিটিকা বনাওক, আলু খাওক, কিন্তু যোনদিনাখনি আপুনি আলু খাব সেইদিনাখনি আপুনি অলপ ভাত কমাই দিব, কাৰ্বহাইড্ৰেটটো যাতে এডজাষ্ট হয়। দিয়া যায়, কিন্তু পটেটো ফ্ৰাই হওক মানে আলু চব্জি হওক সেনেকৈ দিয়া নাযায়, বা আঞ্জা যোনবোৰ জুলীয়া চব্জি হয় সেইবোৰত আলুটো দিবলৈ সাধাৰণতে মানা কৰা যায়। কাৰণ সেইটোত আপোনাৰ পৰ্চন কণ্ট্ৰল নহয়, তাৰমানে আপুনি আলুখিনিতো সিজি আপোনাৰ গোটেই কাৰ্বহাইড্ৰেটখিনি জোলত গুচি যায়, জোলত গুচি যোৱালৈকে মানুহজনেও খালে ধৰক। চ' সেইকাৰণে জুলীয়া চব্জি যোনবোৰ আঞ্জা সেইবোৰত নহয়। কিন্তু কেতিয়াবা ধৰক এতিয়া ঘৰত 4-5 জন মানুহ আছে, কিমান বেলেগ বেলেগকৈ চব্জি বনাই থাকিব, ক'ৰবাত ধৰক ভেন্দি ভাজিছে বা বিন ভাজিছে, সেনেকুৱাবোৰ কি হয় আপোনাৰ জুলীয়া নহয়, মানে ড্ৰাই ভাজা যায়। চ' সেনেকুৱাবোৰত আলু দিলে ধৰক মানুহজনে আলুখিনি ডিছকাৰ্ড কৰি দিয়ে, কিন্তু জুলীয়া চব্জি যেনেকৈ লাও হওক, মাংস হওক, সেনেকুৱাবোৰত আলু সাধাৰণতে দিবলৈ দিয়া নাযায়। এতিয়া এইটো এটা কথা যে বাহিৰৰ দেশততো মানুহে আলুৱে খায় বেছিকৈ, কিন্তু কি হয় তাতেতো ডায়েবেটিক পেচেণ্ট আছে, কিন্তু কি হয় আপোনাৰ আমাৰ দেশত আমিতো ভাতটো এৰি আলু খাই থাকিব নোৱাৰোঁ, ভাতটো আমাক লাগিব। চ' সেইকাৰণে যদি অকেজনেল আপোনাৰ খাব ইচ্ছা যায় সেনেকুৱা ধৰণৰকৈ খাওক। আপুনি সেইদিনাখনি অলপ ভাতটো কমাই দিব লাগিব, আলু পিটিকাৰ সলনি যিটো আপুনি ভাত মানে যিমানখিনি ভাত আপোনাক দিয়া যাব খাবলৈ তাৰে ভিতৰত অকণমান কমাই দিব লাগিব। ইতিমধ্যে আপুনি গম পালে এজন ডায়েবেটিছ ৰোগীয়ে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে। আৰু আজিলৈ এই অনুষ্ঠানটি ইমানতে সামৰি মাৰিছোঁ। তো পৰৱৰ্তী খণ্ডত মই লৈ আহিম যে এজন ডায়েবেটিছ ৰোগীয়ে মাছ, মাংস, কণী কেতিয়া খাব লাগে আৰু কেনেকৈ খাব লাগে এই বিষয়ে মই অহা খণ্ডত লৈ আহিম। আপোনালোকে চাবলৈ নাপাহৰিব আৰু চাই থাকক অল টাইম আছামৰ স্বাস্থ্য শিতান অনুষ্ঠানটি।